সকলোৰে হৃদয়ৰ অনুভূতি আচলতে বেলেগ বেলেগ। ঠিক একেদৰে এই পৃথিৱীত সকলোৰে ব্যৱহাৰো বেলেগ বেলেগ হয়। চকু সকলোৰে একেই যদিও চোৱাৰ দৃষ্টিভংগী কিন্তু সকলোৰে বেলেগ বেলেগ। জীৱনত বাৰে বাৰে সহায় ক'তো বিচাৰি পোৱা নাযায়, আৰু প্ৰত্যেকবাৰে ভালতকৈও ভাল কাকো বিচাৰি পোৱা নাযায়। আপোনাৰ কাষত যি আছে তাকেই ভালদৰে ৰাখিবলৈ চেষ্টা কৰক, কিয়নো এবাৰ যদি আপুনি হেৰুৱাই দিয়ে তেন্তে বাৰে বাৰে ঘূৰাই নাপাব। আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হৈছে হাঁহি। গতিকে হাঁহি হাঁহি জীয়াই থাকিবলৈ শিকক। পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে, গতিকে পিছলৈ ঘূৰি নাচাব, আগুৱাই যাওক। এবাৰ এজন দুখীয়া মানুহে ভগৱান বুদ্ধক সুধিলে, প্ৰভু, মই ইমান দুখীয়া কিয়? তেতিয়া ভগৱান বুদ্ধই ক'লে, তুমি দুখীয়া কাৰণ তুমি আনক একো দিব শিকা নাই। তেতিয়া দুখীয়া মানুহজনে ক'লে, প্ৰভু, মইনো কি দিম? মোৰ ওচৰত দিবলৈ একোৱেই নাই। ভগৱান বুদ্ধই তেতিয়া ক'লে, তোমাৰ চেহেৰাই এটা হাঁহি দিব পাৰে, তোমাৰ মুখে কাৰোবাৰ প্ৰশংসা কৰিব পাৰে, আনক সান্তনা দিব পৰাকৈ দুষাৰ মিঠা কথা ক'ব পাৰে, তোমাৰ হাত দুখনে কোনোবা অসহায় মানুহক সহায় কৰিব পাৰে, আৰু তুমি কোৱা মোৰ ওচৰত দিবলৈ একোৱেই নাই। জীৱনক বিচাৰি গ'লে কেতিয়াও বিচাৰি নাপাব, কিন্তু অনুভৱ বহুত পাব। পেটৰ ভোকে জীৱনৰ সকলো ৰং দেখুৱাই দিব, নিজৰ বোজা উঠাব নোৱাৰাজনকো বোজা উঠাবলৈ বাধ্য কৰি দিব। কোনে কয় চকু পানীৰ ওজন নাই বুলি? এটোপাল পৰিলেও মনটো কিমান লঘু লাগে, নহয়নে? মানুহে কৰা ভুলবোৰৰ কাৰণে ইমান দুখী নহয় যিমান সেই ভুলবোৰৰ বিষয়ে ভাবি ভাবি হয়। কিছুমান গুৰুত্বপূৰ্ণ সম্পৰ্ক গুৰুত্বপূৰ্ণ সময়ত জোখা হয়, যেনে সন্তান বুঢ়া কালত, পত্নী দুখত, বন্ধু বিপদত, আৰু আত্মীয় মানুহ প্ৰয়োজনত। মহান হোৱাৰ ইচ্ছা সকলোৰেই থাকে, কিন্তু প্ৰায়ে মানুহ হ'বলৈ পাহৰি যায়। বহুত ভাল সেই সম্পৰ্কবোৰ য'ত কোনো অধিকাৰ নাথাকে আৰু য'ত কোনো সন্দেহ নাথাকে। সময় আপোনাৰ যদি ইচ্ছা কৰে সোণ বনাব পাৰে, আৰু যদি ইচ্ছা কৰে একো নকৰি শুই থাকিও কটাব পাৰে। সময়ৰ পৃষ্ঠাবোৰৰ সৈতে সলনি হৈ যাওক, নতুবা সময়কে সলনি কৰিব শিকক। বাধ্যতাক দোষ নিদিব, সকলো পৰিস্থিতিতেই চলিব শিকক। সঁচা সম্পৰ্কৰ সৌন্দৰ্য এজনে আনজনক সহ্য কৰি থকাতেই থাকে। সৰ্বগুণ সম্পন্ন মানুহ যদি বিচাৰি থাকে তেন্তে জীৱনত অকলশৰীয়া হৈ থাকি যাব। কোনোবাই যদি তেওঁৰ একো ভুল নথকাকৈও আপোনাৰ ওচৰত ক্ষমা খুজিছে, তেনেহ'লে নিশ্চিত হ'ব সেই ব্যক্তিজনে আপোনাৰ পৰা কিবা আশা কৰিছে, নতুবা তেওঁ আপোনাক সদায় তেওঁৰ কাষতেই বিচাৰে। দুখত নিজৰ 2 আঙুলিয়ে চকুৰ পানী মুছে, আৰু সুখত নিজৰ 10 আঙুলিৰে তালি বজায়। ভাবকচোন, যেতিয়া নিজৰ শৰীৰেই এনেকুৱা, তেতিয়াহ'লে সংসাৰৰ ভুলত্ৰুটিবোৰনো কি কৰিব? মৌনতা আৰু হাঁহি দুটাই শক্তিশালী অস্ত্ৰ। হাঁহিৰে বহুত সমস্যাৰ সমাধান কৰিব পাৰি, আৰু মৌনতাৰে বহুত সমস্যাক আঁতৰত ৰাখিব পাৰি। প্ৰিয় শ্ৰোতাসকল, ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, আৰু এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আহিবলগীয়া এনেধৰণৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন সকলোতকৈ আগে পায়।